Hello viewers, welcome back to my second channel Monjit Borah vlogs. মানে কথাটো কি হৈছে আমি জন্মৰ আগৰ পৰাই ক্যালকুলেটৰ ব্যৱহাৰ চলি আছে কিন্তু ক্যালকুলেটৰ এই তিনটা m প্লাস m মাইনাস আৰু MRC এই তিনটা সুইচে কি কৰে আমি নাজানো বা কিছু সংখ্যে জানে বা কিছু সংখ্যে নাজানে তো বলক আজি সকলো জানিবলৈ বুজিবলৈ আমি ভিডিওটো আৰম্ভ কৰো মানে আজি ধৰক আপোনাৰ ঘৰত এটা খানা সো খানাৰ কাৰণে বহুত বস্তুৱে প্ৰয়োজন কিন্তু আমি এইগিটা ধৰিছো আলু ধৰিছো আপোনাৰ 10 কেজি 20 টকাকে আৰু মাংস ধৰিছো 8 কেজি 700 টকাকে ছাগলী মাংস আৰু দালি ধৰিছো 4 কেজি 100 টকাকে 100 টকাকে আপুনি যদি m প্লাস m মাইনাস আৰু MRC এই তিনটাৰ কাম যদি ভালদৰে জানে অতি সহজতে এইগিটা কাম কৰিব পাৰিব কেনেদৰে চাওক এতিয়া যদি আপুনি আলু 10 কেজি 20 টকাকে 200 টকা এটো অন্য কৰিব নালাগে ডাইৰেক্ট m প্লাসটো পিটিকি দিলে হল তাৰ পিছত আপুনি বেলেগ একো কৰিব নালাগে 8 কেজি মাংস 700 টকাকে এটো কৰিলো 5600 টকা এটো m প্লাসত পিটিকি দিয়ক বেলেগ একো কৰিব নালাগে m প্লাসটো পিটিকি দিলে হল তাৰ পিছত আপোনাৰ দালি 4 কেজি 100 টকাকে এটো হল 400 টকা আৰু এটো m প্লাস কৰি দিয়ক এটা টোটালটো হৈ গল আপোনাৰ 6200 টকা টোটাল 6200 টকা এটো হৈ গল টোটাল পইচাটো চাবলৈ হলে এই MRC টো ক্লিক কৰি দিলে হল যদি এই তিনিটা কাম নাজানিলেহেঁতেন তেতিয়া কি কৰিব লাগিলহেঁতেন আলু 10 কেজি 20 টকাকে ইয়াত লিখিব লগা হলহেঁতেন আকৌ মাংস 8 কেজি 700 টকাকে ইয়াত লিখিব লগা হলহেঁতেন আৰু দালি 4 কেজি 100 টকাকে ইয়াত লিখিব লগা হল তাৰ পিছত আপুনি হিচাপ কৰিব লগা হল কিন্তু এই তিনটা সুইচে অতি সহজতে মানে হিচাপটো উলিয়াই দিব পাৰি মানে এই m প্লাসটো হৈছে এটো এটা মেমৰি ই এটা সংখ্যা প্লাসত ৰাখি দিব পাৰে আৰু m মাইনাস সংখ্যাটো কি কাম জানেনে এটো চাওক মানে ধৰি লওক আমি 5 সংখ্যাটো m মাইনাস কৰিছো আৰু 15 এটা আমি প্লাসত কৰিছো আৰু উত্তৰটো কিমান লব চাব 10 ওলাব নিশ্চয় চাওক 10 দেখিছেনে ঠিক তেনেদৰে 2 এটা মাইনাসত ৰাখিছো আৰু এপিনে 10 এটা প্লাসত ৰাখিছো নিশ্চয় আনসাৰ 8 লব চাব ইয়া চাওক 8 যেনেদৰে m প্লাসটোৱে এটা সংখ্যা প্লাসত ৰাখিব পাৰে m মাইনাসটোৱে এটা সংখ্যা মাইনাসত ৰাখিব পাৰে আৰু সকলো ক্যালকুলেটৰ থাকে এই তিনটা বুটন m প্লাস m মাইনাস আৰু MRC যদি জানা নাছিল জানি গল আৰু যদি জানিছিল আৰু মাজে মাজে এনেকুৱা ইনফৰমেশন ভিডিও বিলাকো পাই থাকিব মাজে মাজে আৰু যদি ভিডিওটো চাই ভাল পায় এটা লাইক কৰিব আৰু কেনেকুৱা পালে এটা কমেন্ট কৰি জনাব আৰু যদি মোৰ চেনেল প্ৰথমকে নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই বাই